হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ ভাল আৰু মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম। আৰু যিহেতুকে আমি এতিয়া আম পাৰিব যাওঁ, তো বলক আৰু তাইও আছে মোৰ লগত, তো ধুনীয়াকৈ আম পাৰোঁ বলক। এয়া আমি বাৰী তলাই ঘূৰি ফুৰিছোঁ গাইছ। তো গাইছ, এতিয়া মই জল্দিকৈ একদম গছৰ ওপৰত উঠি আহিলোঁ আৰু ইপিনে সিপানে মাথাটো ঘূৰাই কিনে মই সন্মুখত দেখিলোঁ আম। এতিয়া তাড়াতাড়ি পাৰি কিনে নিমখ জলকীয়া লগাই কিনে খাম। পিনে তলত দেখিছেনে, আমাৰ এই ঢুকি নোপোৱাৰ কাৰণে পূৰা জঁপিয়াই আছে আম পাৰিবৰ কাৰণে, দেখিছে? कौन है ये लोग? তো এইপিনেকে ধুনীয়াকৈ মই গছৰ ওপৰত উঠি আহিলোঁ আৰু এইপিনে দেখিছেনে আম লাগি আছে। এতিয়া ধুনীয়াছে পাৰোঁ আৰু এইপিনে একদম তলপিনে মানুহবিলাক আম বুটলাৰ কাৰণে ব্যস্ত গাইছ। A few moments later. ফাইনেল হৈ গ'ল আম পৰা গাইছ। ফাইনেলি আম চাম পাৰি হৈ গ'ল আৰু এতিয়া কিমান আম পাওঁ দেখাওঁ। এয়া দেখিছে, ইমানখিনি আম পালোঁ আমি। এতিয়া ধুনীয়াছে গৈ কিনে খালেই হ'ল আৰু। এইটো দেখিছে, পাৰি আনিছোঁ, কি মজা টেষ্টি গাইছ, মজা। ভালে চব খোৱাত ব্যস্ত আমাৰ বাইদেউ। কেনেকুৱা বান্ধৱীসকল? আম খাই হৈ গ'ল আমাৰ। তো আজিৰ ব্লগটো কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু যিহেতুকে প্ৰথম ব্লগ আজিলৈ মানে কাইলৈ